তেজপাত এতিয়া জুহালত কেৰাহীখন পাতি লোৱা হ'ল কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত দিছোঁ তেল অলপ অকণমান সৰহকৈ দিওঁ মিঠাতেল অলপ সৰহকৈ দি লওঁ আজি জুইতে চিকেনটো বনাম কেনেকুৱা হয় টেষ্টটো চেষ্টা কৰোঁ খাবলৈ জুইত সোৱাদটো অলপ বেছিয়ে হয় আজি জুইত ট্ৰাই কৰোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে এতিয়া চিকেনখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ কেনেধৰণে বনাওঁ আপোনাক প্ৰচেছটো সম্পূৰ্ণ ফুল ডিটেইলছত দেখাই যাওঁ মই প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰি লওঁ মাংসখিনি ফ্ৰাই কৰি ল'লে তাৰপাছত যেতিয়া বনোৱা হয় তেতিয়া টেষ্টটো এটা আল্টিমেট টেষ্ট আহি যায় এতিয়া গোটেইখিনি পটাপট ফ্ৰাই কৰি লওঁ তাৰপিছত ষ্টেপ বাই ষ্টেপ আপোনাক দেখাই যাবলৈ চেষ্টা কৰি আছোঁ লৈছোঁ পাছত নিমখ নিদিওঁ ফ্ৰাই কৰোঁতে নিমখটো দি ল'লে ভাল গোটেইখিনি সংমিশ্ৰণ হৈ যায় নিমখখিনি সংমিশ্ৰণ ইয়াত হালধি বেছি নিদিওঁ হালধিও এচামুচমান হালধি দি দিওঁ বাকীখিনি মছলা থাকিবই সেইকাৰণে চিকেন মছলা থাকিব আৰু ৰেড চিলি পাউডাৰ দুইটা দিম তাৰ কাৰণে নিমখ আৰু হালধি কম পৰিমাণে দিছোঁ নিমখটো দিছোঁ হালধিটো অলপ কম পৰিমাণে দিম এচামুচ হালধি দিয়া হৈ গ'ল এইখিনি দি গোটেইখিনি সংমিশ্ৰণ কৰি লওঁ তাৰপৰা যিখিনি মছলা আছে মছলাখিনি পাছত দিম এইখিনি ফ্ৰাই কৰি লোৱাৰ পাছত এইখিনি এটা যতনত কাঢ়ি ল'ম কাঢ়ি লৈ আকৌ সেইখিনি তেলতে আকৌ কেনেধৰণে বনাম সম্পূৰ্ণ প্ৰচেছটো দেখা যাব এতিয়া আমাৰ এইফালে চিকেন বনি আছে এতিয়া চিকেন বনাই আছোঁ এতিয়া এইখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব আজি আমাৰ লগত এইফালে আলহী আছে দিব্য এতিয়া মোবাইলত ব্যস্ত মই আছোঁ দাদা আছে আমি গোটেইকেইটা এতিয়া চিকেন বনাই আছোঁ আজি কেনেকুৱা হয় টেষ্টটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চিকেনৰ এইফালে গোটেইখিনি বস্তু ৰেডি কৰি লোৱা হৈছে এইফালেদি পিঁয়াজ এইখিনি কাটি লোৱা হৈছে পিঁয়াজ ধনিয়া এইফালেদি মছলা আছে এইফালেদি আছে আলু বিলাহী এইখিনি সিজাই লোৱা হৈছে আপোনালোকক দেখাই আছোঁ মানে মছলা এইখিনি জলকীয়া তাৰপৰা তেজপাত এইফালে আছে নহৰু আদা আলু বিলাহী গোটেইখিনি সিজাই লোৱা আছে আজি আপোনালোকে জেগাটো অলপ অচিজিল দেখিব পাৰে কাৰণ গোটেইখিনি বস্তু একেলগে থোৱা হৈছে কাৰণে এতিয়া অলপ অচিজিল হ'ব পাৰে এতিয়া পটাপট এইখিনি ফ্ৰাই কৰি লওঁ ধৰক কেনেধৰণে বনাওঁ কি আছে দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া গোটেইখিনি মাংস ফ্ৰাই হৈ গ'ল ফ্ৰাই হোৱাৰ পাছত এতিয়া এটা যতন লৈছোঁ এইখিনি কাঢ়ি লওঁ এইখিনি কাঢ়ি লোৱাৰ পাছত যিখিনি তেল আছে সেই একেখিনি তেলতে আকৌ পিঁয়াজ আৰু পিঁয়াজপাত যিখিনি লৈছোঁ সেইখিনি গোটেইখিনি ফ্ৰাই কৰি ল'ব লাগিব ফ্ৰাই কৰি লোৱাৰ পাছত আলু বইল কৰি লৈছোঁ আলুখিনি আৰু বিলাহী বইল কৰি লৈছোঁ সেইখিনি ইয়াতে দিব লাগিব গোটেইখিনি দি সংমিশ্ৰণ কৰি ভাজিব লাগিব এতিয়া পিঁয়াজখিনি একেখিনি তেলত দিয়া হৈ গ'ল পিঁয়াজ আৰু পিঁয়াজপাত দিছোঁ এইখিনি অলপ ভাজি লওঁ আমলৰি বৰণটো ধৰিব লাগিব তেতিয়া তাৰ টেষ্টটো ভাল হয় এতিয়া এইখিনি দিছোঁ আদা নহৰু পেষ্ট আৰু এটা দি দিছোঁ শুকান জলকীয়া আৰু আদা নহৰু পিচখিনি গোটেইখিনি অলপ সময় ভাজি লওঁ তাৰপাছত দিম বিলাহী দুটা তিনিটা সিজাই লৈছোঁ বিলাহী আৰু আলু 4টা সিজাই লৈছোঁ গোটেইখিনি দি দিম গোটেইখিনি দিয়াৰ পাছত গোটেইখিনি সংমিশ্ৰণ কৰি ল'ম তাৰপাছতহে যিখিনি ফ্ৰাই কৰি লৈছোঁ মাংস সেই ফ্ৰাই কৰি লোৱা মাংসখিনি দিব লাগিব এতিয়া এইখিনি লাহে লাহে আমলৰি বৰণ ধৰিছে এতিয়া দি দিছোঁ মই অকণমান চিকেন মছলা দিছোঁ আৰু দিম অকণমান ৰেড চিলি পাউডাৰ চিকেন মছলা আৰু ৰেড চিলি পাউডাৰ বেছি পৰিমাণে নাই দিয়া অলপ পৰিমাণে দিছোঁ বেছি দিলেও ইমান তাত ভাল নহয় ৰেড চিলি পাউডাৰটো বেছিকৈ দি দিলে জ্বলাটো বেছিকৈ আহিব এনে অলপমান দিয়া হৈ গৈছে এতিয়া এইখিনি গোটেইখিনি বিলাহী দি ভাল ধৰণে সংমিশ্ৰণ কৰি লওঁ বিলাহীটো গোটেইখিনি সংমিশ্ৰণ কৰি ল'লে মিক্স হোৱাত সহজ হয় সেইকাৰণে গোটেইখিনি পটাপট সংমিশ্ৰণ কৰি লওঁ হেতাই অলপ পিহি দিছোঁ পটাপট সংমিশ্ৰণ হওক তাৰপৰা আলু দুটুকা দিয়ে দিছোঁ তাৰপৰা গোটেইখিনি আলু দি লওঁ দি পেলাই গোটেইখিনি ভাল ধৰণে ভাজি ল'ব লাগিব যেতিয়া ইয়াৰ যিটো পেষ্টটো ভাল হ'ব তেতিয়া তাৰ সোৱাদটো আৰু স্মাইলটো ভাল আহিব এতিয়া আলুখিনি দি লওঁ দি পেলাই অলপ সময় ভাজোঁ তাৰপাছত এতিয়া দিব পৰা হৈ গ'ল মাংসখিনি এতিয়া মাংসখিনি দি দিছোঁ ফাইনেলি তাৰপাছত এইখিনি অকণমান সময় ভাজিম ভজাৰ পাছতে মোৰ পানী দিব লাগিব পানীটো অলপ পৰিমাণে দিম মই অলপ গ্ৰেভি টাইপত বনাম বেছিকৈ পানী নিদিওঁ অলপ গ্ৰেভি হ'লে খাবলৈ তাৰ টেষ্টটো একদম ছুপাৰ টেষ্টি আহে খাবলৈ ভাল হয় এতিয়া এইখিনি গোটেইখিনি সংমিশ্ৰণ কৰা মোৰ ফাইনেলি হৈ গৈছে এতিয়া ইয়াত দিওঁ অকণমান পানী অলপ গৰম পানী লৈ লৈছোঁ গৰম পানী দিলে ভাল নহ'লে ঠাণ্ডা পানী যদি দিয়া হয় গোটেইখিনি ঠাণ্ডা হৈ যায় আৰু সময় বেছি লাগে সেইকাৰণে অলপ গৰম পানী দি দিছোঁ এতিয়া পানীখিনি দিয়া হৈছে এতিয়া হেৰিয়াই হোৱাৰ পাছত এতিয়া এইখিনি 15 মিনিটমানৰ কাৰণে পূৰা একদম টাগ্গা জুই মাৰি দিওঁ পূৰা টাগ্গা জুই দি দিলে অতি সোনকালে হৈ যাব এতিয়া পূৰা টাগ্গা জুই লগাই দিছোঁ এতিয়া এইখিনি উতলটা মাৰক আৰু উতলটা মাৰিলেই এইখিনি হৈ যাব উতলটো
আৰু অকণমান জুইত সময় লাগিব, তাগা জুই দিছোঁ যদিও এতিয়া ফাইনেলি উতলি আহিছে। দেখিছে এতিয়া ফাইনেলি মোৰ চিকেন আজি ৰেডি হৈ গৈছে। এতিয়া চিকেন ৰেডি হৈ গৈছে, এতিয়া পটাপট খাব লাগে, সোৱাদ ল'ব লাগে, কেনেকুৱা হৈছে টেষ্টিটো এতিয়া আপোনালোকক দেখাওঁ কেনেকুৱা টেষ্টি আহি গৈছে। এতিয়া চব কি ধুনীয়া ফ্লেভাৰ আহিছে একদম। এতিয়া ফ্লেভাৰ এতিয়া পটাপট খাওঁ।